শিক্ষা সংস্কৃতিৰ ক্ষেত্ৰতে হওক আৰু শেহতীয়াকৈ ডেভেলপমেণ্টৰ ইণ্ডেক্সত ডেভেলপমেণ্টৰ মাপকাঠিত উন্নয়নৰ মাপকাঠিত মাজুলীয়ে বেলেগ জিলাৰ লগত সমানে ফেৰ মাৰি আগবাঢ়িছে সেইখিনি আপোনালোকে দেখি আহিছে আৰু বোধহয় মাজুলীত আৰু এটা অকণমান ভাল কাম এটা আৰম্ভ হৈছে মাজুলীত কৃষি বিপ্লৱ আৰম্ভ হৈছে যিটো বিপ্লৱ আমাক লাগে গতিকে মই আশা কৰিছোঁ অহা কেইদিনৰ কাৰ্যসূচী খুব সুকলমে সমাপন হওক আমাৰ জিলা প্ৰশাসন পুলিচ প্ৰশাসনৰ তৰফৰ পৰা আমি সম্পূৰ্ণৰূপে সহায় সহযোগ কৰিম আমাৰ মাজত দুটাকে ভাল খবৰ ইতিমধ্যে আমি নতুন বছৰত পাইছোঁ ভাল লগা ঘটনা অসম বৈভৱ আমাৰ শশী ফুকন ইয়াৰ পৰাই পাইছিলে মাজুলীত থকাৰ কাৰণে আকৌ এগৰাকী আমাৰ মুখা সংস্কৃতিৰ সাধক দয়াল গোস্বামী তেখেতেও অসম গৌৰৱ পাইছে গতিকে মাজুলীত নতুন বৰ্ষটো খুব ভাল হৈ আৰম্ভ হৈছে মই আশা কৰিছোঁ এই বৰ্ষটোত আমি মাজুলীত যথেষ্ট আগবাঢ়ি যাম এনেকুৱা ভাওনা সমাৰোহ এনেকুৱা ৰাস সমাৰোহ এনেকুৱা ধৰ্মীয় কোনো আলোচনাই আমাৰ মাজুলীৰ মানুহখিনিক যথেষ্ট আগুৱাই নিছে খালি মই সৰু কথা এটা কৈ গৈছোঁ সত্ৰিকাৰ প্ৰভু ঈশ্বৰ এটা আছে ইয়াতে মাজুলীৰ যিটো প্ৰজন্ম 50 বছৰ ঊৰ্ধত আছে তেখেতসকলে মাজুলীক অত্যন্ত ভালদৰে ৰাখিলে মাজুলীত এতিয়াও এটা চিনেমা হল নাই আমাৰ ল'ৰা ছোৱালীহঁতে গধূলি হ'লে অফিচ কাছাৰী স্কুলৰ পৰা আহি তেখেতসকলে গা পা ধুই নামঘৰলৈ যায় নাম গুণ প্ৰসংগ কৰে খুব ভাল কালচাৰ চলে পঢ়া শুনাত ভাল কিন্তু 26 চনৰ পিছত আমাৰ বহু ধৰণৰ যোগাযোগৰ খুব উন্নতি হ'ব আৰু দ্ৰুত উন্নতি হ'ব গতিকে নতুন প্ৰজন্মই যাতে মাজুলীৰ যিটো নাম আৰু মাজুলীৰ যিটো গোটেই অসম আৰু বিশ্বত যিটো সুনাম সেইটো যাতে ধৰি ৰাখিব পাৰে আমাৰ যিসকল এতিয়া আমাৰ প্ৰজন্ম আছে যিসকলে আছে তেখেতসকলে নতুন প্ৰজন্মক শিকাই যাব লাগিব মই ভাবিছোঁ এনেকুৱা ভাওনা সমাৰোহতে এনেকুৱা ধৰণৰ যদি আমি যথেষ্ট আয়োজন কৰি থাকোঁ আমি এইখিনি সফল হ'ম সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সকলোকে নমস্কাৰ জনাই ভাওনা সমাৰোহখন মই উদ্বোধন কৰিবলৈ ঘোষণা কৰি মই মোৰ মন্তব্য সামৰণি মাৰিছোঁ মঞ্চত উপস্থিত সকলোকে মই নমস্কাৰ জনাই মই বিদায় মাগিব লাগিব আজি এটা ভাল কাম আমি মাজুলীত আৰম্ভ কৰিছোঁ আপোনালোকে জানে আমি বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত মাজুলীৰ কাৰণে আমি আকৌ এবাৰ ডছিয়াৰ দিছোঁ আপোনালোকে ভাল পাব শুনি আমি প্ৰথম ডছিয়াৰখন যেতিয়া আমি দিলোঁ আমি সেইখন একচেপ্ট হৈছে কিন্তু 4টামান পইণ্ট আমাৰ ক্লিয়াৰ কৰিবলৈ বাকী আছে নতুন দিল্লীৰ পৰা টীম এটা আহিছে তেখেতসকলৰ লগত এতিয়া মই 12টা বজাৰ পৰা বহিবগৈ লাগিব গতিকে মই ভাবোঁ সেইটো এটা ইম্পৰ্টেণ্ট কাম মাজুলীৰ কাৰণে গতিকে মই উদ্বোধন কৰি মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ